हेलो 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 नेटवर्क সাধাৰণতে আমি নেটৱৰ্ক বুলি ক'ব গ'লে বহুত ধৰণৰ প্ৰব্লেম হয় আমি সাধাৰণতে কিছুমান জেগা নেটৱৰ্ক পাওঁ কিছুমান জেগা নেটৱৰ্ক নাপাওঁ যাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ নেটত কিছুমান কাম কৰিব হওক বা কাৰোবাক কল কৰিব হওক হয়তো তেওঁ কলটো আমি নুশুনো বা আমাৰ কলটো তেওঁ নুশুনে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি প্ৰব্লেম দেখা পাওঁ কিন্তু আজি মই এক্সপেৰিমেণ্ট এনেকুৱা কৰি চাম যোনটো এক্সপেৰিমেণ্ট কৰিলে আমি যিকোনো জেগাত থাকিলোঁ আমাৰ যিকোনো যিমান ভিতৰত বা যিমান বেয়া জেগাত আমাৰ ৰুমটো নাথাকে তালৈকে আমাৰ মোবাইলৰ নেটৱৰ্কটো পাবগৈ হয় বন্ধুসকল এনেকুৱা এটা এক্সপেৰিমেণ্ট কৰিব আজি ওলাইছোঁ এইখিনিতে মই ইণ্ট্ৰ'টো দি দিওঁ হাই মই উপকূল বৰ্মন মোৰ ইউটিউব চেনেল আছামিজ ক্ৰেজি বুলি আপোনাক স্বাগতম জনালোঁ বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে লগৰসকলক শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া মই যোনটো ৰুমত আছোঁ এই ৰুমটোত বিশেষকৈ নেটৱৰ্কৰ প্ৰব্লেম হয় আপোনালোকে দেখিবলৈ পাইছে চাওক ইমাৰ্জেঞ্চি কল আহি আছে মই আকৌ দেখাইছোঁ ইমাৰ্জেঞ্চি কল আহি আছে গতিকে মই আপোনাক মই দেখাই দি আছোঁ চাওক বৰ্তমান নেটৱৰ্ক নাই মই যদি ফোন কৰোঁ যিকোনো নাম্বাৰ এটা ফোন কৰোঁ তেনেহ'লে নেটৱৰ্ক প্ৰব্লেম দেখায় গতিকে এতিয়া আমি কি কৰিম এই নেটৱৰ্কটো আমি এই ৰুমটোত যিহেতু নাপায় গতিকে এই নেটৱৰ্কটো মই ইয়ালৈকে আনি দেখাম আজি মই কোনো ধৰণৰ ফেক কৰা নাই কোনো ধৰণৰ আপোনাৰ নিজে চাই লওক নেটৱৰ্কৰ প্ৰব্লেম আছে য'ত আমি মোবাইল যেতিয়া অন কৰিম ইমাৰ্জেঞ্চি কল দেখাই থাকে গতিকে আহক আমি এতিয়া নেটৱৰ্কৰ এই প্ৰব্লেমটো ভাল কৰি চাওঁ কি হয় যাৰ কাৰণে আমি কিছুমান সামগ্ৰী লাগিব আৰু এডাল আমি এণ্টেনা প্ৰস্তুত কৰিম আৰু এণ্টেনাটো আমি ঘৰৰ একেবাৰে ওখ জেগাডোখৰত ফিটিং কৰিম আৰু তাৰ পৰা আমি ইয়াৰলৈকে এটা বস্তু সংযোগ কৰি ল'ম আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকে হয়তো সম্ভৱ আগত দেখিবলৈ পাইছে যে এক্সপেৰিমেণ্টটো কৰিবৰ কাৰণে আমাৰ বিশেষকৈ প্ৰয়োজন হ'ব এটা টেপ যোনটো চেলো টেপ লৈছোঁ আমি আৰু এই এক্সপেৰিমেণ্টৰ কাৰণে বিশেষকৈ আমাৰ এলুমিনিয়ামৰ এডাল পাতি লাগিব যোনডাল আমি যিকোনো ধৰণৰ আপুনি এলুমিনিয়ামৰ পাতি ব্যৱহাৰ কৰিব পাৰে বা এলুমিনিয়ামৰ তাঁৰ থাকিলেও আপুনি ইউজ কৰিব পাৰে আৰু আমাক লাগিব কপাৰৰ যোনটো কইল হয় এই কইলটো আমি যিকোনো ধৰণৰ ধৰক ট্ৰান্সফৰ্মাৰৰ ভিতৰতো পাব বা যিকোনো আপোনাৰ ঘৰত পৰি থকা যিকোনো স্পীকাৰ এটাত খুলিলে আপুনি এই কইলটো পাব এনেকুৱা ধৰণৰ কইল আপুনি বজাৰত মাৰ্কেটত এভেইলেবল আছে কিনি ল'ব পাৰিব লগত লাগিব আমাৰ যোনটো কপাৰৰ ৱেৰ এই ৱেৰটো লৈছোঁ আমি খুব বেছি আপুনি 1 ফুট চাইজো ল'ব পাৰে বা তাতকৈ দীঘলো অলপ চাইজ ল'ব পাৰে গতিকে আহক এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ কেনেকৈ আমি বস্তুটো এক্সপেৰিমেণ্টটো কৰিম প্ৰথম আমি কপাৰ যোনডাল এলুমিনিয়ামডাল আছিলে এলুমিনিয়ামডাল ল'লোঁ আৰু এই কপাৰ ৱাৰডাল প্ৰথম আমি কি কৰিম এই এলুমিনিয়ামডাল আমি এনেকৈ প্ৰথম এটা মূৰ দি দিম দেখিবলৈ পাইছে তাৰপিছত আমি আনটো মূৰ অলপ দূৰত ইমানখিনিমান ডিষ্টেঞ্চত আমি ইয়াত ৰখাম ইয়াৰ পিছত কি কৰিম আমাৰ যোনটো কইল আছিলে সেই কইলটো আমি এই বস্তুটো ইমানখিনি ডিষ্টেঞ্চত ৰাখি দেখিবলৈ পাইছে মই যেনেকৈ কৰিছোঁ আপোনালোকে তেনেকৈ কৰিব এইখিনি ইয়াৰ পৰা ধৰক 1 ইঞ্চিমান দূৰত্বত ইটো মূৰ ৰখাই তাৰপিছত আমি এই কইলডাল ইয়াত আমি পকাম প্ৰথম এই মূৰটোত পকালোঁ তাৰপিছত গোটেই কইলখিনি আমি এই মূৰটোলৈকে পাবলৈ কাৰণে পকাব লাগিব আপোনালোকে দেখিবলৈ পাইছে এই মূৰটো অলৰেডি খুলি গৈছে কিন্তু খুলি গ'লে নহ'ব আকৌ আমি পকাইছোঁ চাওক গতিকে আহক আমি পকাই যাওঁ গোটেইডাল কইল আছিল আমি কইল নাই কিন্তু নাই কমেও ধৰক আপুনি 20 ফুটমান দীঘল কইল আপুনি পকাব লাগিব ইয়াত বা তাতকৈ দীঘল হ'লে কোনো কথা নাই 20 ফুট 25 ফুটো পাৰে তাতকৈ বেছি হ'লেও আপোনাৰ কথা নাই কিন্তু কম হ'ব বিশেষকৈ নালাগিব গতিকে এই গোটেইখিনি কইল আমি ইয়াত পকাম তাৰপিছত আমি আগবাঢ়ি যাওঁ কি হয় অলৰেডি হৈ গ'ল এতিয়া আমি কি কৰিম এইডাল আমি ঘৰৰ একেবাৰে মূৰৰ জেগাডোখৰত আমি এনেকৈ বান্ধি দিম আৰু ইয়াৰ লগত মই দেখিব পাইছে মই তাৰ যথেষ্টখিনি ৰাখিছোঁ এই তাঁৰডাল আমি ইয়াৰ মূৰত বান্ধি যোনটো ৰুমত আমাৰ নেটৱৰ্ক বিশেষকৈ নাপায় সেই ৰুমটোলৈ আমি এই তাঁৰডালৰ সংযোগটো তললৈ নিব লাগিব আহক বাকীখিনি আমি ষ্টাৰ্ট কৰোঁ ইয়াত মই বহুত জোৰেৰে বান্ধিলোঁ যাতে ইয়াৰ পৰা এই তাঁৰডাল সলকি নাযায় গতিকে ইমানখিনি এটা টান কৰি বান্ধিব লাগিব এতিয়া মই এডাল এইখিনি জেগা ৰখাম ঘৰৰ যোনটো যথেষ্টখিনি ওপৰত আছে দেখিবলৈ পাইছে
মই ঘৰৰ একেবাৰে ওপৰৰ ভিতৰত ৰখালোঁ এইডাল আপোনালোকে চাওক গতিকে এতিয়া যদি আমি এই তাঁৰডাল একেবাৰে তলৰ জেগালৈ তলৰ ৰুমলৈ লৈ যাওঁতে কি হ'ব ৰিক্সত আহকচোন চাওক এয়া চাওক মই একেবাৰে তাঁৰডাল তলৰ ৰুমটোলৈ দিছোঁ গতিকে তলৰ যোনটো ৰুমত নেটৱৰ্ক নাপায় সেই ৰুমটোলৈ মই দিছোঁ আৰু চাওঁ গৈ নেটৱৰ্ক পায় নাপায় অকল এইটো ৰুমত আহি পেলাই যোনটো ৰুমত নেটৱৰ্ক নাপায় গতিকে মই ওপৰৰ পৰা যোনডাল তাঁৰ দিছিলোঁ সেই তাঁৰডাল এইডাল আপোনালোকে দেখিবলৈ পাইছে ওপৰলৈ যোনডাল গৈছে মই ঘৰৰ একেবাৰে ওপৰত ৰখাইছোঁ গতিকে এতিয়া আমি এই তাঁৰডাল আনিলোঁ গতিকে এতিয়া আমি মোবাইলটো চাওঁ নেটৱৰ্ক আহিছেনে নাই ৰেডি নে আপোনালোকে চাওক অলৰেডি আপোনালোকে চাব পাৰে নেটৱৰ্কটো এতিয়াও অহা নাই ইমাৰ্জেঞ্চি কল দেখাই আছে এতিয়া চাওক নেটৱৰ্কটো অলৰেডি অহা নাই এই কামটো কিহৰ কাৰণে হৈ আছে ভাবকচোন মই অলপ হয় বন্ধুসকল নেটৱৰ্কটো আহিব কিন্তু তাৰ আগতে এটা আমি কাম কৰিব লাগিব কি কৰিব লাগিব এই তাঁৰডাল আমি এনেকৈ ৰখালোঁ যিহেতু নেটৱৰ্কটো আমি এই ৰুমটোত আনিব লাগে গতিকে এই তাঁৰডালত যথেষ্টখিনি ওচৰত ৰাখিম আৰু মোবাইলটো এবাৰ ছুইচ অফ কৰি এবাৰ অন কৰিম আহক ছুইচ অফ কৰি অন কৰোঁ চাওক মোবাইলটো মই বৰ্তমান ছুইচ অফ কৰিলোঁ ছুইচ অফ গতিকে আৰু এবাৰ অন কৰোঁ আহক কি হয় দেখিবলৈ পাইছে মোবাইলটো অন হৈছে এতিয়া চাওঁ আমি নেটৱৰ্কটো পায় নাপায় চাওক বন্ধুসকল এতিয়া আমি মোবাইলটো অন হ'বলৈ ধৰিছে গতিকে কি হ'ব নেটৱৰ্কটো পাবনে জলদি কমেণ্ট কৰক আপোনালোকে কেনেকুৱা যেন লাগিছে নেটৱৰ্কটো পাবনে চাওক অলৰেডি অন হৈ আছে প্ৰথম আমি চাওঁতে নেটৱৰ্কটো পোৱা নাছিল গতিকে এবাৰ ছুইচ অফ কৰি অন কৰিছোঁ এতিয়া নেটৱৰ্কটো পায় নাপায় আমি চাওঁ আহকচোন বাৰু হয়তো অন হৈ আছে চাওক আপোনালোকে বন্ধুসকল দেখিবলৈ পাইছে 4G ফুল নেটৱৰ্ক পাইছে চাওক আপোনালোকে দেখিবলৈ পাইছে মই আপোনাৰ লগটো খুলি লাগিলে দেখাই দিছোঁ দেখিবলৈ পাইছে চাওক আপোনালোকে ভালকৈ চাওক নেটৱৰ্ক পাইছে মোবাইলটোৱে এই এক্সপেৰিমেণ্টটোৰ পৰা আমি কেনেকুৱা ধৰণৰ আমি কি কৰিলোঁ বিশেষকৈ আমাক যোনটো এলুমিনিয়াম আছিলে সেই এলুমিনিয়ামটোত আমি বিশেষকৈ কপাৰ মিক্স কৰাৰ কাৰণে সি নেটৱৰ্কটো টানা বহুতখিনি সহায় হয় আমাৰ মোবাইলটো বিশেষকৈ নেটৱৰ্কৰ যোনটো ইয়াত যোনটো বৰ্ড থাকে সেই বৰ্ডটো বিশেষকৈ এলুমিনিয়াম ব্যৱহাৰ কৰে আৰু সাধাৰণতে আমি দেখিবলৈ এইটো যেতিয়া খুলি চাব মোবাইলটো তাতে কপাৰৰ ৱাৰডাল দি সংযোগ থাকে গতিকে এই এক্সপেৰিমেণ্টটোত কি ছিষ্টেম কৰিলোঁ মই এলুমিনিয়ামৰ যোনটো পাইপ আছিলে সেইডালে মই কপাৰ মিক্স কৰিলোঁ কপাৰ মিক্স কৰাত তাত এটা যোনটো শক্তি উদ্ভাৱন কৰিলে ই নেটৱৰ্কটো টানাত বহুতখিনি সহায় কৰে গতিকে সেই নেটৱৰ্কটো আমি তাঁৰডালৰ সহায় আনিলোঁ তললৈ আৰু এই মোবাইলটোত নেটৱৰ্ক পালে গতিকে এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট আপোনাৰ ঘৰত কৰি চাওকচোন কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব আপোনাৰ ঘৰৰ মোবাইলটো নেটৱৰ্ক পায়নে বাৰু ভিডিঅ'টো কেনেকুৱা লাগিল ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ